নমস্কাৰ সন্তানৰ নতুন এটা টিফিনৰ ৰেচিপি লৈ মই মিনাক্ষী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সখীয়তী মিনাক্ষীৰ আন এটা ভিডিঅ'লৈ। আৰু এইখিনি আটা লৈছোঁ, আটাত অকণমান নিমখ মিলাই লৈছোঁ আৰু মই আটাখিনি মাৰিম একেবাৰে উতলা গৰম পানী দি, চাব যাতে হাতত নালাগে। এখন চামুচেৰে পানীখিনি দি অলপ লৰাই দিব, এটা অনুমান কৰি দিব যাতে বেছি ঢিলাও নহয় আৰু বেছি টানো নহয়। অকণমান এনেকৈ লৰাই 5 মিনিটমান থৈ দিব আৰু যেতিয়া ঠাণ্ডা হৈ যাব, ঠাণ্ডা হ'লে তেতিয়া হাতেৰে এনেকৈ মোহাৰিব আৰু বেছি সময় মাৰিবও নালাগে। আটাখিনি খুব কোমল হয়, সৰু ল'ৰা ছোৱালীৰ কথা যিহেতু সিহঁতে কোমলকৈ খাই ভাল পায় আৰু আপোনাৰো দি ভাল লাগিব, ডাঙৰেও খাব পাৰিব ধুনীয়াকৈ কোমল হ'লে। এইখিনি চব দেখোঁতে কিমান চফ্ট হৈছে আৰু এয়া লাড়ু কৰি লৈছোঁ। লাড়ু কেইটামান কৰি লৈ মই কেনেকৈ বনাওঁ দেখাই আছোঁ, শেষলৈকে চাব নাপাহৰিব একেবাৰে স্কিপ নকৰাকৈ। তেতিয়া দুটা টিফিনৰ কেনেকৈ দিব পাৰে তাৰ যোগাৰ মই কৰি দেখাই দিছোঁ আপোনালোকক। আহক চাই থাকক। এয়া ৰুটি কেইটামান বেলি লৈছোঁ, সিহঁতে সেই যিহেতু কোমলকৈ দিলে চুবাই ভাল পাব আৰু তেলো বেছি নালাগে। মই তেলত পুৰি দিম, কিন্তু তেল কেনেকৈ দিছোঁ, কেনেকৈ কিমানখিনি দিছোঁ, কিমান পৰিমাণত দিছোঁ গোটেইখিনি আপোনালোকক দেখাই আছোঁ। আহক। টিফিনটো বনাবলৈ এইপিনে আন এটা বাতিত এটা কণী ভাঙি যোগাৰ কৰি লৈছোঁ, অকণমান নিমখ দি ভালকৈ ঘুটি দিছোঁ আৰু আনপিনে টাৱাখন বহাই গৰম কৰিছোঁ আৰু তাতে ৰুটি দি দিছোঁ। প্ৰথমে শুকানে দিব, বেছি তেলৰো প্ৰয়োজন নাই, সিহঁতক ইমান তেল খুওৱাও বেয়া। সেইকাৰণে মই এটা ৰুটিত মাত্ৰ 1 চামুচ, প্ৰায় 1 চামুচ তেল ব্যৱহাৰ কৰিছোঁ। ঘৰত পেৰা সৰিয়হৰ তেলটো ব্যৱহাৰ কৰিছোঁ আৰু এনেকৈ দি এবাৰ লৰাই দিছোঁ, দি ইয়াতে কণী দিছোঁ। সিহঁতক দিব, এনেকৈ বনাই খাই বহুত ভাল পাব আৰু খুব কোমল হ'ব। টিফিনৰ টাইমলৈ বহুত সময় হৈ যায়গৈ, ৰাতিপুৱাই বনাই দিয়া কথা যিহেতু, আৰু কোমল হ'লে সিহঁতে খাই ভাল পায় আৰু আনপিনে হেল্থিও হয়। কণী যেতিয়া দিয়া যাব, সিহঁতে কণী খাব নিবিচাৰিলেও ইয়াত যেতিয়া দিব সিহঁতে ধৰিবই নোৱাৰিব আৰু বহুত মিঠা হৈ পৰে ৰুটিটো, খুব ভাল লাগে। নিজেও কেতিয়াবা ট্ৰাই কৰি খাব পাৰে আৰু ল'ৰা ছোৱালীকো টিফিনত দিব পাৰে, চাবচোন বহুত ভাল লাগে। এনেকৈ মিলাই দিছোঁ কণীখিনি ইফাল সিফাল কৰি। এইপিনে টিফিনত ৰেডি কৰিছোঁ, এনেকৈ দুখনকৈ দিব ৰুটি আৰু অলপ চব্জি দি দিব। চাব সিহঁতে খুব ভাল পাব, খাই ধুনীয়া লাগে আৰু কোমল হয়। আনপিনে আকৌ এটা ষ্টাইলত মই দি দিছোঁ, চব্জিখিনিত এনেকৈ দিলে অলপ সৰু সৰুকৈ কাটি ল'ব লাগে বা অকণমান বেলেগ চব্জি দিলে বেছি ভাল হয়। এনেকৈ দি দিব, তেতিয়া মটৰটো দিলে সাধাৰণতে ওলাই পৰাৰ চান্স থাকে, ওলাই পৰিব সিহঁতে খাওঁতে যদি ভালকৈ ধৰিব নাজানে। আৰু এনেকৈ ফলাহ বস্তু দি সজাই দিব আৰু অকণমান চচ দিব। এনেকৈ দুটা টিফিন ৰেডি হৈ গ'ল। গতিকে আজিলৈ আহোঁ, হাঁহি থাকক, সুখত থাকক, কুশলে থাকক।